নমস্কাৰ আবৃত্তি কৰিবলৈ লৈছোঁ স্বনাম ধন্য কবি শ্ৰদ্ধেয় হেম বৰুৱাদেৱৰ এটি দেশপ্ৰেমমূলক কবিতা। কবিতাৰ শিৰোনাম এখন চিঠি। মৰমৰ মেঘাচ্ছন্ন পৰ্বতৰ এই মোহনাত নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা। বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু কচি বাৰিষাৰ বান নামিছিল। তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰলো। সেইবোৰ অনাহৰি কথা আজিও অন্তৰত পৰ্বতীয়া বনপুৰা জুই হৈ আছে। ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহুবন্ধনত কল্পনা ছাই পৰি যায়। এই পৰ্বতবোৰতে প্ৰতিধ্বনি হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জয়ী শিখা আৰু মৰমৰ মৰিশালীবোৰ। এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ এয়া শুনিছো কি? শত্ৰুৰ কামানৰ গৰ্জন। দেখিছো কি? ধোঁৱা আৰু ধোঁৱা। এটা কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল। তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰ অনুৰোধ কৰো, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও সিহঁতৰ পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। সিহঁতক মাথো একেষাৰ কথাকে কবা, যি মৃত্যুৱে দহক জীৱন দিয়ে, তেনে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। আজিলৈ সামৰো দেই। দীঘলীয়া চিঠি লিখিবলৈ আজৰি নাই, মৰম জানিবা। এটি তোমাৰ। আকৌ আহিছে আদেশ, যাব লাগে। শত্ৰু সৈন্যই চেলাগিৰি পথ অতিক্ৰম কৰিছে। চিঠিখন আজি ডাকত দিয়া নহ'ব। আকৌ মৰম।